ভালদৰে লক্ষ্য কৰক এই দৃশ্য। এজন পুৰুষে এগৰাকী মহিলাক ধৰি বাগৰাই পেলাই দিছে। কিন্তু কোন হয় এইজন পুৰুষ? কিয় এনেদৰে এগৰাকী নাৰীক ওপৰজুপৰি প্ৰহাৰ কৰিছে? এইজন হ'ল মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক পুৰুষোত্তম শৰ্মা। তেখেতে নিজ বাসগৃহত সকলোৰে সন্মুখতে তেখেতৰ পত্নীক এনেদৰে ওপৰজুপৰি প্ৰহাৰ কৰিছে। এই অমানৱীয় ঘটনা বন্দী হৈছে CCTV কেমেৰাত। পত্নীৰ অভিযোগ অনুসৰি মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক পুৰুষোত্তম শৰ্মাৰ কোনো অন্য মহিলাৰ সৈতে অবৈধ সম্পৰ্ক আছে, যাৰ বাবে তেখেতৰ বাসগৃহত কাজিয়াৰ সৃষ্টি হৈছিল। অৱশেষত এই কাজিয়া ইমানেই ভয়ানক ৰূপ ধাৰণ কৰিলে যে আৰক্ষী সঞ্চালকজনে সকলোৰে সন্মুখতে নিজ পত্নীক এনেদৰে ওপৰজুপৰি প্ৰহাৰ কৰিলে। নিউজ ডেস্ক ৰিপৰ্ট NAS 24/7 লাইভ।